মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকৰ পঢ়া-শুনাবোৰ খুব ভালদৰে চলি আছে নিজৰ পাঠ্যপুথি পঢ়াৰ লগতে আশা কৰিছোঁ তোমালোকে মোৰ আগৰ কিটা ভিডিঅ'ত আগবঢ়োৱা পৰামৰ্শ মতে ভাল হাতৰ আখৰ লিখিবলৈ অভ্যাস কৰি আছা আৰু এসপ্তাহত একোখনকৈ কিতাপ পঢ়াৰ অভ্যাস অভ্যাস গঢ়ি তুলিবলৈ যত্ন কৰি আছা তোমালোকৰ আটাইৰে স্বাস্থ্য ভালে থাকক কৰোনা নামৰ এই মহামাৰীয়ে আমাক যি বিপৰ্যয়ৰ মুখলৈ ঠেলি দিছে এই বিপৰ্যয়ক অতিক্ৰম কৰিব পৰাকৈ তোমালোকৰ দেহ মন অতিকে সুস্থ সবল হৈ থাকক তাৰ বাবে মই ঈশ্বৰৰ ওচৰত আন্তৰিকতাৰে প্ৰাৰ্থনা কৰিছোঁ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই যে মই কলো ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ বুলি তোমালোকে বাৰু ঈশ্বৰক প্ৰাৰ্থনা কৰা নে নিশ্চয় কৰা মই জানো কাৰণ তোমালোক সকলোৰে স্কুলৰ প্ৰাতঃসভাত প্ৰাৰ্থনা কৰাৰ অভ্যাস আছেই মই কেৱল ক'ব খুজিছোঁ যে এতিয়া স্কুল বন্ধ বুলি তোমালোকে প্ৰাৰ্থনা কৰিবলৈ বাদ নিদিবা ঘৰত নিতৌ প্ৰাৰ্থনা কৰিবা ৰাতিপুৱা গধূলি দুইটা সময়তে ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ অভ্যাস তোমালোকে এতিয়াৰ পৰাই গঢ়ি তোলা নিজৰ লগতে তোমালোকৰ পৰিয়ালৰ ঘৰৰ চুবুৰীটোৰ গাঁওখনৰ জিলাখনৰ ৰাজ্যখনৰ দেশৰ পৃথিৱীৰ প্ৰতিগৰাকী মানুহ প্ৰতিগৰাকী ব্যক্তিয়ে যাতে নিৰাপদে কুশলে থাকিবলৈ শক্তি পায় তাৰ বাবে তোমালোকে ঈশ্বৰৰ ওচৰত নিশ্চয়কৈ প্ৰাৰ্থনা কৰিবা তোমালোকে জানানে জীৱনটো সুস্থিৰভাৱে সফলতাৰে জীয়াই থাকিবৰ বাবে মানুহক যিমানবোৰ ভাল অভ্যাসৰ প্ৰয়োজন তাৰ ভিতৰত ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ অভ্যাসো অন্যতম এইখিনিতে তোমালোকৰ মনলৈ হয়তো প্ৰশ্ন আহিব পাৰে যে ঈশ্বৰ বা ভগৱান বা আল্লাহ বা গড আসলতে পৃথিৱীত আছে জানো যদি আছে তেন্তে আমি কোনেও আজিলৈকে ক'তো তেওঁক দেখা নাই কিয় বা লগ পোৱা নাই কিয় আৰু যদি নাই তেন্তে তেওঁক প্ৰাৰ্থনা কৰি আমাৰ কি লাভ হ'ব তেওঁ যদি নাই তেন্তে আমাক তেওঁ সহায় কৰিব কেনেকৈ কথাটো নোহোৱা নহয় হয় কিন্তু আসল কথাটো হ'ল ঈশ্বৰ আল্লাহ বুলি আমাৰ মাজত পৃথিৱীত কোনো শৰীৰ নাই যে আমি দেখিম বা লগ পাব পাৰিম কিন্তু এটা কথা ঠিক এই যে ইমান ডাঙৰ পৃথিৱীখন চলি আছে ধুনীয়াকৈ দিন হৈছে ৰাতি হৈছে আমি উশাহ লৈছোঁ পানী খাইছোঁ আমি জীয়াই আছোঁ আমি মাত মাতিছোঁ খোজ কাঢ়িছোঁ কাম কৰিছোঁ মানুহৰ জন্ম হৈছে মৃত্যু হৈছে এইবোৰৰ আঁৰত এটা অদৃশ্য বহুত ডাঙৰ প্ৰাকৃতিক শক্তি আছে যাক আমি কেতিয়াও দেখি নাপাওঁ বা কেতিয়াও আমি লগ নাপাওঁ আৰু সেই শক্তিটোকে আমি কোনোবাই ঈশ্বৰ বুলি কৈছোঁ কোনোবাই ভগৱান বুলি কৈছোঁ কোনোবাই আল্লাহ বুলি কৈছোঁ বা কোনোবাই আমি গড বুলি কৈছোঁ আৰু আমি মানুহবোৰ পৃথিৱীৰ প্ৰতিটো প্ৰাণী এই শক্তিটোৰেই সন্তান বা এক কথাত আমি সকলো ঈশ্বৰৰে সন্তান তোমালোকৰ মনলৈ আৰু কিছুমান প্ৰশ্ন আহিব পাৰে যে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে কিয় বা প্ৰাৰ্থনাৰ জৰিয়তে আমি কিবা খুজিলেই ঈশ্বৰে বা ভগৱানে বা আল্লাহে আমাক লগে লগে দি দিয়ে নেকি যদি দি দিয়ে তেন্তে আমি ইমান কষ্ট কৰি পঢ়া-শুনা কৰাৰ দৰকাৰ কি হে ভগৱান মোক প্লিজ পৰীক্ষাত পাছ কৰাই দিয়া না এই বুলি ক'লে দেখোন ঈশ্বৰে আমাক পাছ কৰাই দিলেহেঁতেন নহয়নে বাৰু কিন্তু আসল কথাটো তেনেকুৱা নহয় ঈশ্বৰক আমি কিবা বিচাৰি কেতিয়াও প্ৰাৰ্থনা নকৰোঁ বা কৰা উচিতো নহয় কেতিয়াও নিবিচাৰোঁ যে সেই ঈশ্বৰ মোক পৰীক্ষাত পাছ কৰাই দিয়া কেতিয়াও নিবিচাৰোঁ যে সেই ঈশ্বৰ মোক ঢেৰ টকা পইচা দিয়া বিচাৰিম তেওঁৰ পৰা আমি আশীৰ্বাদ বিচাৰিম যিদৰে আমি মা দেউতাৰ পৰা শিক্ষক শিক্ষয়িত্ৰীৰ পৰা বা আমাৰ জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ বিচাৰোঁ ভাল কামত শুভ কামত ধৰা তোমালোকে পৰীক্ষা দিবলৈ ওলাইছা মা দেউতাৰ লগতে প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰক মাতি তোমালোকে ঈশ্বৰৰ পৰা আশীৰ্বাদ বিচাৰিবা যে সেই ঈশ্বৰ মই পৰীক্ষা দিবলৈ ওলাইছোঁ মই যাতে সকলো প্ৰশ্নৰ উত্তৰ ভালদৰে কৰিব পাৰোঁ পৰীক্ষাৰ সময়ত যাতে মোৰ স্বাস্থ্য ভালে থাকে তাৰ বাবে মোক তুমি আশীৰ্বাদ কৰিবা সেইদৰে মা দেউতাটো আমাৰ লগত সদায়ে থাকে তেওঁলোকক বেলেগে প্ৰাৰ্থনা কৰি মাতি অনাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু ঈশ্বৰকটো আমি দেখা নাই তেওঁ ক'ত আছে আমি তাকো নাজানো আৰু সেই কাৰণে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিবলগীয়া হয় তেওঁক প্ৰাৰ্থনা কৰি তেওঁক মাতি আনিবলগীয়া হয় আৰু কি কাৰণে প্ৰাৰ্থনা কৰিম আমি ঈশ্বৰক
তেওঁক ধন্যবাদ দিবলৈ। এই ধুনীয়া পৃথিৱীখনলৈ আমাক যে তেওঁ লৈ আনিলে, উশাহত ল'বলৈ তেওঁ যে আমাক বিনামূলীয়াকৈ বতাহ দিছে, খাবলৈ খাদ্য শস্য ফল মূল দিছে, চলা ফিৰা কাম বন কৰিবলৈ আমাক হাত ভৰি দিছে, চিন্তা কৰিবলৈ এটা শক্তিশালী মগজু দিছে, এই ধুনীয়া পৃথিৱীখন চাবলৈ এযোৰ ধুনীয়া চকু দিছে, এইবোৰৰ বাবে আমি তেওঁক ধন্যবাদ জনোৱা উচিত নহ'ব জানো? তেওঁ আমাক এইবোৰ নিদিয়া হ'লে কি অৱস্থা হ'লহেঁতেন আমাৰ এই পৃথিৱীখনত? এবাৰ চিন্তা কৰি চোৱাচোন। আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিম জানি অজানি কৰা কিছুমান ভুলৰ ক্ষমা বিচাৰি। আমিতো কেতিয়াবা ভুল কৰোঁৱেই, নকৰোঁ জানো? ধৰা মই ক'ব নোৱাৰাকৈ এটা গছপুলি কাটি পেলালোঁ। মোৰ দৰে গছপুলিটোওতো ঈশ্বৰৰে সন্তান, কিন্তু মই যে ক'ব নোৱাৰাকৈ গছপুলিটো কাটি পেলালোঁ, এয়া মোৰ ভুল হোৱা নাই জানো? গতিকে এই ভুলৰ বাবে মই কাৰ ওচৰত ক্ষমা খুজিম? ঈশ্বৰৰ ওচৰত, ভগৱানৰ ওচৰত, আল্লাহৰ ওচৰত, গডৰ ওচৰত। সেই ঈশ্বৰ, সেই ভগৱান, সেই আল্লাহ, মই ক'ব নোৱাৰাকৈ গছপুলিটো কাটি পেলালোঁ, প্লিজ তুমি মোক ক্ষমা কৰি দিবা। এই বুলি ক্ষমা খোজাৰ পাছত মোৰ মনটো বা আমাৰ মনটো কিমান যে ভাল লাগিব। নহ'লেতো মনটো বেয়াই লাগি থাকিলেহেঁতেন, মই বাৰু গছপুলিটো কিয় কাটিলোঁ, নহয়নে বাৰু? গতিকে প্ৰাৰ্থনাৰ জৰিয়তে ভগৱানৰ ওচৰত ভুলৰ ক্ষমা খুজিলে মনত বহুত শান্তি পোৱা যায়। আৰু এই শান্তি পাবৰ কাৰণেও আমি ঈশ্বৰক নিতৌ প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰিব লাগে। ঈশ্বৰক প্ৰাৰ্থনা কৰিলে আমি বহুত সাহস পাওঁ মনত। পৃথিৱীৰ আটাইতকৈ শক্তিশালী ঈশ্বৰ আমাৰ কাষতে থকা যেন লাগে। কেতিয়াবা আমাৰ কিছুমান বিপদ আহে, কেতিয়াবা কিবা কথাত আমি হঠাৎ ভয় খাই যাওঁ, তেতিয়া প্ৰথমে আমাৰ মুখত ভগৱানৰ নাম ওলায়। সেই ভগৱান বচা বাৰুৱা, সেই ভগৱান ৰক্ষা কৰা মোক। কিয় ওলায় ভগৱানৰ নাম? ভগৱানে আমাক ৰক্ষা কৰিব পাৰে জানো? নোৱাৰে, কেতিয়াও নোৱাৰে। কিন্তু এই যে ভগৱানৰ ওপৰত আমাৰ বিশ্বাস আছে, এই বিশ্বাসে আমাক সাহস দিয়ে, মনোবল দিয়ে। আৰু সেই সাহস, সেই মনোবলৰ জৰিয়তে আমি সেই বিপদৰ পৰা আমি নিজকে উদ্ধাৰ কৰাৰ বাট বিচাৰি পাওঁ। গতিকে ঈশ্বৰৰ ওপৰত আমাৰ বিশ্বাস, আস্থা ৰাখিবই লাগিব আমি। আৰু সেই বিশ্বাস গঢ়িবলৈ আমি ঈশ্বৰক লগ পাব লাগিব, তেওঁৰ সৈতে কথা পাতিব লাগিব। কাহানিও লগ নোপোৱা, কাহানিও কথা নপতা মানুহ এজনক আমি যিদৰে বিশ্বাস কৰিব নোৱাৰোঁ, ঠিক তেনেদৰে ঈশ্বৰক যদি আমি লগ নাপাওঁ, ঈশ্বৰৰ সৈতে যদি আমি কথা নাপাতোঁ, তেতিয়া আমি ঈশ্বৰৰ ওপৰতো বিশ্বাস ৰাখিব নোৱাৰিম, আস্থা ৰাখিব নোৱাৰিম। কিন্তু কেনেকৈ লগ পাম ঈশ্বৰক? কেনেকৈ কথা পাতিম তেওঁৰ সৈতে? প্ৰাৰ্থনাৰ জৰিয়তে। আমি চকু মুদি এক ধ্যানত যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া মন কৰিবাচোন ঈশ্বৰৰ চকুত ভাহি উঠে। গতিকে প্ৰাৰ্থনা কৰাৰ বাহিৰে ঈশ্বৰক লগ পোৱাৰ বা ঈশ্বৰৰ সৈতে কথা পতাৰ অন্য আৰু কোনো উপায় নাই। ৰাতিপুৱা আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিম গোটেই দিনটোৰ বাবে আশীৰ্বাদ বিচাৰি, যাতে দিনটো ভালে ভালে যায়। আৰু সন্ধ্যা আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিম তেওঁক ধন্যবাদ যাচিবলৈ, তেওঁ যে মোৰ দিনটো সুকলমে পাৰ কৰি নিলে, ভালে ভালে পাৰ কৰি নিলে, তাৰ বাবে ধন্যবাদ জনাম। আৰু নিশাটো ধুনীয়াকৈ পাৰ কৰি নিবলৈ তেওঁৰ পৰা পুনৰ আশীৰ্বাদ বিচাৰিম। তোমালোকৰ দৰে আমি যেতিয়া সৰু আছিলোঁ, আমাৰ প্ৰত্যেকৰে ঘৰত পুৱা গধূলি প্ৰাৰ্থনা কৰাৰ এটা নিয়মেই আছিল। কিন্তু আজিকালি কিবা কিবি কাৰণত আমাৰ বহুতৰে ঘৰত প্ৰাৰ্থনা কৰাৰ অভ্যাস নোহোৱা হৈ গ'ল। তোমালোকৰ ঘৰতো যদি কেনেবাকৈ নিয়মীয়াকৈ প্ৰাৰ্থনা কৰাৰ অভ্যাস নাই, তেন্তে আজিৰে পৰা তোমালোকে তোমালোকৰ মা দেউতাককৈ প্ৰাৰ্থনা কৰাৰ অভ্যাস কৰিবা। হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ান সকলো ধৰ্মতে ধুনীয়া ধুনীয়া কিছুমান প্ৰাৰ্থনা গীত আছে। সেইবোৰ গীত গাই প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিবা আজিৰ পৰাই। কিন্তু মনত ৰাখিবা, যিয়েই প্ৰাৰ্থনা গীত নোগোৱা কিয়, সম্পূৰ্ণ মুখস্থ কৰি তাৰ অৰ্থ বুজি স্পষ্ট উচ্চাৰণে গাবলৈ যত্ন কৰিবা আৰু অতি ভক্তিভাৱেৰে আন্তৰিকতাৰে গাবলৈ যত্ন কৰিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানেই। আশা কৰোঁ তোমালোকে খুব সোনকালেই এই ভাল অভ্যাসটো গঢ়ি তুলিবলৈ যত্ন কৰিবা। তোমালোক সকলোৰে ভাল হওক, পৃথিৱীখন খুব সোনকালে সুস্থ হৈ উঠক, তোমালোকৰ সকলোৰে মন আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ উঠক, তাৰ বাবে ঈশ্বৰৰ ওচৰত মই পুনৰবাৰ প্ৰাৰ্থনা কৰি
মই পাৰ্থ জ্যোতি বৰুৱাই আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ ধন্যবাদ